वेलकम बैक टू माय यूट्यूब चैनल और मैं इतना अकमान फुरिबले उलाई जाब लैसो आज जीतु गणेश पूजा है সেইকাৰণে ভাবিছোঁ অকমান ওলাই যাওঁ ফুৰি আহোঁ আৰু আমাৰ ঘৰৰ পৰা অকমান দূৰতে এখন গণেশ পূজা পাতিছে আৰু বহুত ধুনীয়াকৈ সজাইছে গতিকে চাই আহোঁ বুলি ভাবিছোঁ লগতে ওচৰতে এখন আনন্দ মেলাও আহিছে যদি সময় হয় তাতো এবাৰ সোমাম তো এতিয়া আমি অকমান পিছত ওলাই যাম আৰু আপোনালোকক ভিডিঅ'টো দেখুৱাই থাকিম তেন্তে বলক যাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আমি ওলাই আহিলোঁ ঘৰৰ পৰা আৰু আজি ইমানটা মানুহ ওলাই নাহিব বুলি ভাবিছিলোঁ কিন্তু এতিয়া দেখিছোঁ বহুত মানুহ পূজা চাবলৈ বুলি ওলাই আহিছে গতিকে ভালো লাগিছে আৰু আপোনালোকক এটা বস্তু দেখাওঁ মই আৰু এই সাইডত দেখিছেনে এইটো হৈছে আমাৰ মাৰ্ঘেৰিটাৰ কোল মিউজিয়ামটোৰ অকণমান আগলৈ গৈ পূজাখন পাতিছে তাতে আমি পূজাৰ মণ্ডপৰ ওচৰ পাইছোঁহি আৰু সেই আগলৈ দেখিছেনে বেলুনৰ দোকানো বহাই দিছে আৰু মানুহৰ সমাগম দেখিছেই বহুত মানুহ ওলাই আহিছে পূজা চাবলৈ বুলি আৰু এয়া আমি পূজাৰ মণ্ডপ পাই গ'লোহি আৰু দেখিছেনে বাহিৰৰ যিখন সোমাই যোৱা গেটখনেই বহুত ধুনীয়াকৈ তেওঁলোকে সজাইছে এয়া আপোনালোকক মই দেখুৱাই দিছোঁ চাওক কিমান ধুনীয়া লাগিছে দেখিবলৈ আৰু এতিয়া ভিতৰলৈ সোমাই আহিছোঁ আমি খুব ধুনীয়াকৈ সজাইছে একেবাৰে ইউনিক এটা ডেকৰেশ্যন কৰিছে আৰু ভিতৰখিনিও আপোনালোকক অকণমান দেখুৱাই দিছোঁ মই এয়া একেবাৰে লাইটিঙো লগাই দিছে বহুত ধুনীয়া লাগিছে চাবলৈ মই আচলতে এইবাৰ ফাৰ্ষ্ট টাইম এনেকৈ গণেশ পূজাৰ দিনা এনেকৈ ফুৰিবলৈ বুলি ওলাই আহিছোঁ কিন্তু ইমান মানুহ হয় বুলি মই ভবা নাছিলোঁ আৰু ইয়াত বহুত মানুহ ভিৰ হৈছে এতিয়া মই অকণমান আগলৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু এই গেটখনো চাওক কিমান ধুনীয়াকৈ সজাইছে এতিয়া আপোনালোকৰ ইয়াৰ ভিতৰৰ ডেকৰেশ্যনটো অকণমান দেখুৱাই দিছোঁ কিমান ধুনীয়াকৈ ডেকৰেশ্যনটো কৰিছে মণ্ডপটো চাবলৈ খুবেই ধুনীয়া লাগিছে আমাৰ ইয়াত পূজা চোৱা হৈ গৈছে এতিয়া আমি ইয়াৰ পৰা ওলাই একেবাৰে অকণমান আগত আনন্দ মেলা হৈ আছে তাতো এখন পূজা পাতিছে গতিকে আমি তালৈ যাওঁ এতিয়া আমি আনন্দ মেলা আহি পালোহি আৰু ইয়াতো মানুহ বহুত ভিৰ হৈছে আচলতে আজি পূজা তাতে আনন্দ মেলা লগাই দিছে গতিকে মানুহ সকলো আজি পূজা বুলি ওলাই আহিছে চাবলৈ আৰু ইয়াতো যথেষ্ট মানুহৰ ভিৰ এয়াই হৈছে আনন্দ মেলাৰ মেইন গেটখন যিফালে আমি এতিয়া সোমাই যাম আৰু গেটখনো খুব ধুনীয়া লাগিছে লাইটিং লগাই দিছে এতিয়া আমি এইফালে সোমাই গৈ আছোঁ মেলালৈ
ইয়াতে এখন কাপোৰৰ ধুনীয়া দোকান বহিছে আৰু এটা ধুনীয়া প্ৰাইজত কাপোৰবোৰ দিছে, গতিকে ময়ো চাইছোঁ। ইয়াত বিভিন্ন ধৰণৰ আচাৰ ওলাইছে। মোৰ লগত লগৰ এজনীও আহিছে, তাই আচাৰ কিনিব লৈছে আৰু আপোনালোককো দেখুৱাই দিছোঁ। এতিয়া আমি মেলাৰ পৰা ওলাই আহিলোঁ আৰু বহুত সময়ো হৈ গৈছে। আমি ঘৰৰ পৰা ওলাইছিলোঁ 7টা বাজিব হৈছিল আৰু এতিয়া 9টা বাজিব হ'ল, গতিকে বহুত দেৰিয়ে হৈ গৈছে। এতিয়া ঘৰলৈ যাওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।